নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুতো বেছি শুভেচ্ছা। সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ। আমি আজি অলপ ফুৰিব যাব ওলাইছোঁ। আপোনালোককো আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমিনো ক'লৈনো গৈছোঁ তাকে দেখুৱাব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টি সম্পূৰ্ণ চাব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থ'ব। তেতিয়াহে আমি দিয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আমি এতিয়া গৈ আছোঁ গোলকুণ্ডা নামৰ ঠাইডোখৰলৈ। তাত আপোনাৰ আছে পুৰণিকলীয়া এটা ৰাজমহল বুলি ক'ব পাৰি বা দুৰ্গ। নামটো হৈছে গোলকুণ্ডা ফৰ্ট বা আপোনাৰ গোলাকুণ্ডা নামেৰেও এই ফৰ্টটো জনা যায়। এই ফৰ্টটো আছে আপোনাৰ ভাৰতৰ তেলেংগানা ৰাজ্যৰ হায়দৰাবাদৰ গোলকুণ্ডা নামৰ ঠাইডোখৰত। ইয়াৰ আপোনাৰ টিকেট চিষ্টেম হয়। ইয়াত আমাৰ এজনৰ প্ৰতি 25 টকাকৈ লৈছিলে আৰু এক্সট্ৰাকৈ চাগে আপোনাৰ কেমেৰা আদি নিলে চাগে এক্সট্ৰাকৈ ভৰিব লাগে। ইমানখিনি মই নাজানো বাৰু। এই চাৰ্টখন দেখিছে যে ইয়াত ধুনীয়াকৈ গোটেই ফৰ্টটো নক্সা আঁকি থৈছে। এইখন হৈছে মেইন গেটখন। এই গেটখনৰো এটা মহত্ব আছে। ইয়াত যদি আপোনাৰ হাততালিটো মাৰে তেতিয়াহ'লে ওপৰত থকা লোকসকলে এই হাততালিটো শুনিব। এই গেটখন এনেদৰে বনাইছিল যে কোনো শত্ৰু আহিলেও ভৰি খোজ এটা পৰিলেও প্ৰহৰীসকলে গম পাইছিল। এই ফৰ্টটো 4 ফুট পাহাৰৰ 7 কিলোমিটাৰ জুৰি বিস্তৃত আছে। গুগলত পোৱা মতে এইটো মানে কুতুবশ্বাহী সাম্ৰাজ্যৰ মধ্যভাগৰ ৰাজধানী আছিল। পাছত গৈ ইয়াত বহুত কেইজন ৰজাই শাসনভাৰ চলাইছিল আৰু গুগলত পোৱা মতে ইয়াত ইংৰাজসকলেও ইয়াত শাসনভাৰ চলাইছিল। এই ফৰ্টটোৰ পৰাই বহুতো হীৰা পোৱা গৈছিল। তাৰে ভিতৰত অন্যতম এক হ'ল কহিনূৰ হীৰা। আৰু ইয়াতে হীৰাৰ ব্যৱসায় বাণিজ্যও চলিছিলে। এয়া যেন দেখিছে এয়া হৈছে গুফা। এয়া শিলেৰে নিৰ্মাণ কৰিছিলে এইখিনি। এই ফৰ্টটো চাবলৈ আমাৰ অসমৰ বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মোহন দীপজ্যোতি কেওট তেওঁ পৰিয়ালৰ লগত চাবলৈ আহিছিলে। মই তেওঁৰ ইউটিউব ভিডিঅ' দেখিছিলোঁ আৰু তেতিয়াৰ পৰা এই ফৰ্টটো চাবলৈ বহুত বেছি মন গৈ আছিল। আমি যোৱা দিনা ইমানেই বেছি মানুহ আছিল যে আমি ভালদৰে বস্তুখিনি চাবলৈ নাপালোঁ। আচলতে ইমান বেছি ভিৰ চাবলৈ যাবলৈ অলপ অসুবিধা হ'ল। আমি ওপৰলৈ গৈ আছোঁ এতিয়া। এই ওপৰত আছে এটা ধুনীয়া মন্দিৰ। গোলকুণ্ডা ফৰ্টটো
হায়দৰাবাদৰ প্ৰসিদ্ধ পৰ্যটকস্থলী হিচাপেও জনা যায়। এই গোলকুণ্ডা ফৰ্টটোৰ বিষয়ে আপোনালোকে আৰু বিশেষ কিছুমান কথা জানিবলৈ গুগলত চাৰ্চ কৰিলে হ'ল, তাত সম্পূৰ্ণ ডিটেইলছ আপোনালোকৰ আহি যাব। মইতো একো ক'বই পৰা নাই, দুটামান কথাহে গুগলত চাৰ্চ কৰি পাই লৈ পিনি আপোনালোকক জনালোঁ। তাকো কিছুমান ভুল হ'ব পাৰে, মইতো ইমান ভালদৰে নাজানিম। ইয়াৰ ওপৰৰ পৰা সম্পূৰ্ণ নহ'লেও আধা সংখ্যক হায়দৰাবাদখন দেখি পায়। মই গোটেই বস্তুখিনি ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ সেইদিনাখন ইমানেই বেছি ভিৰ আছিল যে মানুহ যাবলৈও ঠেলা হেঁচা হৈছে আৰু ট্ৰেফিকতো আমি বহুত সময় ফচি গ'ল। সেয়েহে আমি তাত সোমোৱালে আবেলি 3টা 3:30মান বাজি গ'লগৈ। কেতিয়াবা যদি আকৌ যাওঁ তেতিয়াহ'লে সম্পূৰ্ণকৈ আৰু ভালদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি মই এই ভিডিঅ'টি ইমানে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটি। ধন্যবাদ।